নমস্কাৰ ভালে আছে আপুনি ভিডিঅ' पैसा दुकान है पैसा চিন্তা নকৰিব আপুনি আমি চৰকাৰক আহ্বান জনাম আৰু উকিলৰ ব্যৱস্থা আমি কৰিম গতিকে আমি জানো যে তেওঁ আচলতে ৰাজনৈতিক হৈ আছে আপুনি মন নাভাঙিব আৰু চিন্তা কৰি থাকিব নালাগে নিজে খোৱা বোৱা ভালদৰে কৰিব নিজৰ স্বাস্থ্যটো ঠিক ৰাখিব লাগিবতো ডক্টৰ ইয়ালৈ নাহে ভগৱান আছে অসমৰ মানুহ অসুবিধাৰ লগত আছে দুৰ্গৰ পক্ষত আছে গতিকে চেষ্টা কৰিব অতি সোনকালে কেনেকৈ মুক্ত কৰিব পৰা যায় চেষ্টা কৰিব আপুনি আশীৰ্বাদ কৰিব আহিছোঁ মাতৃৰ সন্তান হিচাপে মই কিন্তু সহ্য কৰিব নোৱাৰি আজি মই যোৰহাটৰ লুকুৰাখন গাঁৱত তেখেতৰ ওচৰত আহি মই পাইছোঁ আৰু তেখেতৰ লগত কথা বতৰা পাতিলোঁ তেখেতো অলপ অসুস্থ প্ৰেছাৰ বাঢ়ি গৈছে পুতেকৰ চিন্তাত থাকি গতিকে মই ইয়াৰ পৰাই অসম চৰকাৰক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আমি সকলোৱে মাতৃ গৰ্ভৰ পৰা আহিছোঁ আৰু মাতৃহে পুত্ৰৰ বেদনা মৰম বুজি পায় পিতৃয়ে বুজি পায় কিন্তু এই পুত্ৰহীনা সাহস মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মাতৃৰ মনৰ বেদনা বুজি অখিল গগৈ ডাঙৰীয়াক যাতে অতি সোনকালে মুক্ত কৰি দিয়ে তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ আৰু আমাৰ দলৰ পৰাও মহামান্য উচ্চতম ন্যায়ালয়ত উকিল দিয়াৰ ব্যৱস্থা হৈছে আমি আলোচনা কৰি আছোঁ আমি উকিল দি ন্যায়সংগতভাৱে যিখিনি সহায় কৰিব পৰা যায় এই গোটেইখিনি সহায় কৰাৰ কাৰণে আমি আমাৰ দল প্ৰস্তুত হৈ আছোঁ কাৰাগাৰত কেনেকৈ কৰোণা সোমাব পাৰিলে সেইটো এটা আচৰিত কথা গতিকে এইখিনি কথা আমি এতিয়া ক'ব নাযাওঁ যিহেতু ন্যায়সংগতভাৱে আইনসংগতভাৱে আমি এইখিনি চোৱা চিতা কাৰণে আমি ব্যৱস্থা কৰিম